স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল 9 মনিজ ব্লগলৈ। মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভাল। আৰু আজি মই এটা বিশেষ ঠাইলৈ গৈ আছোঁ আৰু তাত গৈ মই কি কৰোঁ সকলো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু মোৰ লগত গৈ আছে মোৰ খুব ভাল ফ্ৰেণ্ড কাজল। চ' আমি দুইজনী গৈ আছোঁ। দুইজনী ধুনীয়াকৈ ট্ৰেডিশ্যনেল এটাৰ পিন্ধি ৰেডি ন কাজল? কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। তাইক দেখিবলৈ খুব মৰম লাগিছে, য়েল্ল' কালাৰ যে ড্ৰেছ পিন্ধিছে। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ফাইনেলি আহি পাই গ'লোহি মাধৱদেৱ কলাক্ষেত্ৰ। আৰু ইয়াতে খুব ধুনীয়া পৰিৱেশ, সকলো নিজৰ নিজৰ ট্ৰেডিশ্যনেল এটাত আহিছে। মইতো বিশেষকৈ ভাল পাওঁ পৰম্পৰাগত সাজপাৰ, আপোনালোকে সকলোৱে জানেই। আৰু ময়ো মুগাৰ সাজ পিন্ধি আহিছোঁ, ইমান ধুনীয়া লাগিছে। ইয়াতে কি আছে ভিতৰলৈ সকলো দেখাবলৈ চেষ্টা কৰিম ব'লক। ইয়াতে চাইল্ড পাৰ্ক আছে, সকলোৱে ধুনীয়াকৈ খেলি আছে। ইয়াতে আমি আহিলোঁ, তাৰপাছত এতিয়া খুব সুন্দৰকৈ এখন চাইল্ড পাৰ্কো বনাই থৈছে। ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবোৰে খুব ধুনীয়াকৈ সকলোৱে খেলি আছে। আৰু স্কুলত পঢ়ি থকা সৰু সৰু ভণ্টি ভাইটিহঁতে স্কুলিং কৰি থকা তেওঁলোকো আহিছে, খেলিছে, দেখি খুব ভাল লাগিছে। আৰু বিভিন্ন ধৰণৰ বস্তু দেখিবলৈ পাইছোঁ আৰু খুব ধুনীয়াকৈ বনাইছে নতুনকৈ। এয়া আচলতে খুব ভাল লাগিছে। নাৰায়ণপুৰত আছোঁ এতিয়া। নাৰায়ণপুৰত থকাৰ পিছত ইয়াত যে ইমান এটা ধুনীয়া এখন কলাক্ষেত্ৰ অপেনিং হৈছে, সঁচাকৈ আমাৰ বাবে অতি গৌৰৱৰ কথা। আৰু ব'লক দেখাম তেন্তে আৰু কি কি ইয়াতে আছে। কাজল, ইয়াত আহি কেনেকুৱা লাগিছে কৈ দিয়াচোন অকণমান। খুব ধুনীয়া লাগিছে, বহুত সুন্দৰ পৰিৱেশ আৰু চাগে বহুত দূৰৰ পৰাও মানুহ আহিছে ইয়াত। অঁ, আৰু ইয়াতে সত্ৰীয়াৰ বিভিন্ন মুদ্ৰাত এনেকৈ ধুনীয়াকৈ ষ্টেচু বনাই থৈছে, সকলোৱে ফটোজ ক্লিক কৰি আছে। খুব সুন্দৰকৈ ডেক'ৰেশ্যন কৰিছে আৰু আমি ফটোজো ক্লিক কৰিলোঁ। আৰু এতিয়া ভিতৰত কি আছে ব'লক দেখাম সকলোকে। খুব ভাল লাগিছে সঁচাকৈ ইয়ালৈ আজি আহি। আৰু আমি এতিয়া গৈ আছোঁ ভিতৰলৈ। এতিয়া আমি ওপৰলৈ গৈ আছোঁ। আজি CM ছাৰে আহি এই শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ শুভ মুকলি অৰ্থাৎ শুভ উদ্বোধন কৰিলে। আৰু এয়া নামঘৰৰ ভিতৰৰ চৰাইৰ দৃশ্য। আৰু এতিয়া নামঘৰৰ বাটচৰাৰ ভিতৰৰ পৰা সোমাই আহিলোঁ। আৰু এয়া ভিতৰৰ পিনলৈ নামঘৰ ভাগ আছে, গতিকে ভাল লাগিছে। সুন্দৰকৈ ইয়াতে বৰগীত হৰি নাম দিহা নাম এইবোৰ লগাই থৈছে, গতিকে ভাল
শৰ্মা ডাঙৰীয়াক তেখেতক মই সুধিবলৈ বিচাৰিম যে আচলতে এই যে কলাক্ষেত্ৰখনৰ আজি শুভ উদ্বোধনী হ'ল তাৰ বিষয়ে আপুনি কি ক'ব? কলাক্ষেত্ৰ বুলি কওঁতেই অসমীয়াৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হ'ব লাগিব। অসমৰ ঐতিহ্যত যিবিলাক বস্তুৰ দ্বাৰা উজ্জ্বল হৈ থাকে অসমৰ ঐতিহ্যটো আৰু বৰ্তমানটো ভৱিষ্যতটো, এই গোটেইখিনি সংৰক্ষণৰ এখন ক্ষেত্ৰই হ'ল কলাক্ষেত্ৰ। গতিকে এই কলাক্ষেত্ৰত নাম দিয়া হৈছে মাধৱদেৱ কলাক্ষেত্ৰ। গতিকে মহাপুৰুষ মাধৱদেৱ আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গাটোৰ লগত ছাঁটোৰ দৰে তেখেতে লাগি থাকি সকলো গুৰু সংস্কৃতি অৰ্থাৎ শংকৰদেৱৰ সকলো সংস্কৃতি আয়ত্ত কৰিব পৰা, ভালকৈ নিজে অধ্যয়ন কৰি সমস্ত জনগণক বিলাই থৈ যাব পৰা এজন অতি সুবিধা ব্যক্তি, যিগৰাকীৰ জৰিয়তে নামঘোষা প্ৰকাশিত হ'ল, যিগৰাকীৰ জৰিয়তে ৰত্নাৱলী প্ৰকাশিত হ'ল, যিজনাৰ জৰিয়তে ঘোষা প্ৰকাশিত হ'ল, এইদৰে বৰগীত হ'ল প্ৰকাশিত, এইদৰে অসংখ্য নৃত্য ৰাজী ভাওনা আদি এইবোৰ প্ৰকাশিত হ'ল। সেইগৰাকী মাধৱদেৱৰ নামতেই আমাৰ গোটেইখিনি সত্ৰীয়া কলা সংস্কৃতি, অসমীয়াৰ কলা সংস্কৃতি এইখিনিয়ে ইয়াত ঠাই উলিয়াই গ'ল। আৰু মাধৱদেৱ কলাক্ষেত্ৰ বুলি কওঁতে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বা অন্য গুৰুসকলৰ কলা আধাৰ ইয়ালৈ নাহিবই নে নহয়, সেইখিনিও ইয়াত ঠাই উলিয়াই বহিব। গতিকে এইখিনি কাৰণে আমি এই বৰ্তমান বৰদলা সত্ৰৰ যিগৰাকী ইতিমধ্যে বৈকুণ্ঠ প্ৰয়াণ কৰা সত্ৰাধিকাৰ শ্ৰী কান্ত গোস্বামী, তেখেতৰ যিটো মানে ভূমিদানৰ যিটো প্ৰক্ৰিয়া, সেইটো আমি ধন্যবাদ দিবই লাগিব। তেখেতে ভূমিখিনি নিদিয়া হ'লে হয়তো কলাক্ষেত্ৰ এনেধৰণে হৈ নুঠিলেহেঁতেন। আৰু বিশেষকৈ বৰ্তমানৰ যিগৰাকী বাস্তৱ মুখ্যমন্ত্ৰী, মই বাস্তৱ বুলি এইকাৰণেই ক'লোঁ, এতিয়ালৈকে যিখিনি মুখ্যমন্ত্ৰী লগ পালোঁ, মোৰ 80 বছৰত সকলো মুখ্যমন্ত্ৰীকে মই লগ পাইছোঁ, কিন্তু তাৰ ভিতৰত এইজন এজন ব্যতিক্ৰমী মুখ্যমন্ত্ৰী, যিগৰাকীয়ে কেৱল মাত্ৰ জনগণৰ হৃদয়ত কেনেকৈ কি বুদ্ধিৰ দ্বাৰা প্ৰৱেশ কৰোঁ, এইটো তেখেতে ভালকৈ উদ্ভাৱন কৰিছে। আৰু জনগণৰ লগত বা শিশুৰ পৰা ধৰি বুঢ়াজনলৈকে তেখেত প্ৰিয়ভাজন হৈ পৰিছে। সেইকাৰণে এই ক্ষেত্ৰৰ যিটো তৎপৰতা, এই তৎপৰতাৰে অতি কম দিনৰ ভিতৰতেই এই কলাক্ষেত্ৰখন সুন্দৰ ৰূপত গঢ়ি উঠিল। আৰু লগতে এই আমাৰ অতি চিৰস্মৰণীয় বদলা এটা মহাপুৰুষ শংকৰ মাধৱ গুৰু দুজনাৰ গাৰ বদলস্বৰূপ সমস্ত কৰ্মৰাজি তেখেতৰ কলাৰাজি অনাগত দিনলৈ কঢ়িয়াই অনা বদলা পত্ৰ এটা, তাৰ স্থাপিত এই সত্ৰখনো উজ্জ্বলি উঠিল। কলাক্ষেত্ৰৰ গাতে লাগি আছে আৰু সুন্দৰভাৱে বাসাগৃহ সাজিলে, সুন্দৰভাৱে কীৰ্তনঘৰ সাজি সুন্দৰভাৱে সত্ৰখন অনাগত দিনৰ বাবে এটা ডাঙৰ অৱদান দি থৈ গ'ল। সেইকাৰণে কলাক্ষেত্ৰ মই ভাবোঁ গোটেই জাতিটোৰ বাবেই, সৰ্বকালৰ বাবেই ই এটা অতি আপুৰুগীয়া আৰু এটা অতি মানে মানুহৰ আৱশ্যকীয় আমাৰ কলাৰ আধাৰ হৈ ই জিলিকি থাকিব। ধন্যবাদ। আপোনালৈ অশেষ ধন্যবাদ ইমান সুন্দৰকৈ আমাক এই কথাখিনি জনোৱাৰ বাবে। মই আহিলোঁ, আইতাহঁতে খুব ধুনীয়াকৈ এয়া জলপান গ্ৰহণ কৰি আছে। আৰু আইতা ক'ৰ পৰা আহিছে আপোনালোক? আৰু আপুনি? আমি একে ঠাইৰে সকলো। কেতিয়া আহিলে? মোৰ বিশ্বনাথ চাৰিআলি। তাৰপিছত এতিয়া সকলোৱে সুন্দৰকৈ জলপান খাই আছে। মই ভাবিছোঁ আইতাহঁতকো অকণমান দেখাওঁ মোৰ ব্লগটোত, আৰু আপোনালোকেও ভাল পাব, নহয়নে? আমি আহিলোঁ, আমাক খুব সুন্দৰকৈ জলপান খাবলৈ দিছে, নহয়নে কাজল? আমি খাইছোঁ আৰু আৰম্ভ কৰি দিছোঁ। আৰু এইখিনি সময়ত আমি নাৰায়ণপুৰবাসী এতিয়া ভিডিঅ'টো এণ্ড কৰিবৰ টাইম হৈ গ'ল আৰু আমি এতিয়া ঘৰ যাব লৈছোঁ। আৰু
কোৱা কি ক'বা কেনেকুৱা লাগিলে আজিৰ দিনটো ৰ'বা ভিডিঅ'টোত কোৱা কোৱা কেনেকুৱা লাগিলে আজি বহুত ভাল লাগিছে চ' ফাইনেলি আজিৰ দিনটোত কি কৰিলোঁ এনেকৈ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ কলাক্ষেত্ৰত গতিকে আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফাইনেলি ৰুম আহি পালোঁ আমি তলতে আছোঁ এতিয়া আৰু খুব ভাল লাগিলে আজিৰ দিনটো আৰু আচলতে কলাক্ষেত্ৰত বস্তুবোৰ অনা হোৱা নাই যোনবোৰ থাকিব মানে তাত সেইখিনি লাহে লাহে আনিবহে সেইকাৰণে ইমান বিশেষভাৱে দেখুৱাব নোৱাৰিলোঁ আৰু নিশ্চয়কৈ নতুনকৈ যেতিয়া সকলোখিনি বস্তু থাকিব এভেইলেবল দেখুৱাব পৰাকৈ তেতিয়া মই আকৌ এটা ভিডিঅ' বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজি যিহেতু অ'পেনিং চ' অ'পেনিঙৰ কিছু মুহূৰ্ত আমি দুইজনে এনেকৈ অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ গতিকে লাষ্টত কি ক'বা কাজিল কিবা এটা কোৱা খুব ভাল লাগিল খুব সুন্দৰকৈ ঘৰলৈ ঘূৰি আহিলোঁ আৰু আমি নেক্সট আকৌ ভিডিঅ' এনেকৈ দিম ন একেলগে গতিকে ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু অলপ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে পায় লিংকটো আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই লাভ ইউ অল